Hey, what's up guys? কি খবৰ আপোনালোকৰ? তো খবৰ নিশ্চয় ভাল। তো আজি গৈ আছো এটা ইনষ্টিটিউট মানে কম্পিউটাৰ ইনষ্টিটিউট যিটোত মানে আজি গ্ৰেণ্ড অপেনিং হ'ব। তো সাইডত এখন পোষ্টাৰ আহি আছে, চাই ল'ব পাৰে। তো হয় এই মানে ইয়াতে পুৰা পোষ্টাৰখনতে আপোনালোকে দেখিছেই চাগে, পুৰা লোকেশ্যন আছে। তো এতিয়া তাত নগাঁৱত গৈ আছো। তো আজি মানে গ্ৰেণ্ড অপেনিং হ'ব। মানে আমিও কম্পিউটাৰ ক্লাছ কৰি আছিলোঁ, আমি যিটোত কৰি আছিলোঁ স্মাৰ্ট লাৰ্ণিং। আৰু এতিয়াও মানে সেইটো ইনষ্টিটিউটেই আকৌ মানে নগাঁৱত আৰু এটা ইনষ্টিটিউট খুলিছে স্মাৰ্ট লাৰ্ণিঙৰে। তো এতিয়া গৈ আছোঁ তাত, আজি মানে গ্ৰেণ্ড অপেনিং হ'ব। তো আপোনালোক মানে এতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়া ল'ৰা ছোৱালীখিনিক বিশেষকৈ কৈছোঁ, তো তোমালোকে যদি মানে কম্পিউটাৰ ক্লাছ কৰিব বিচাৰা তো এইটো ভিডিঅ' মানে তোমালোকৰ কাৰণে একদম মানে বেষ্ট হ'ব। তো বেছি কথা নকৈ ব'লক ইনষ্টিটিউটটোলৈ যাওঁ আৰু গোটেইখিনি দেখাম। তো এতিয়া মানে 11টা বজাত ৰিবন কাটিং আছিলে। তো মানে আমি এতিয়া 10:30 বাজিলেই। তো ঘৰৰ পৰা ওলাই কৰি আহিছোঁ। তো গৈ পেলাই তাত লগ পাই আছোঁ। আৰু মানে একদম ভিডিঅ'টো মানে চাই থাকক, এইটো মানে অলপ নলেজেবল ভিডিঅ' হ'ব। তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণো স্কিপ নকৰাকৈ মজা পাব। তো বেছি কথা নকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি লোকেশ্যন পালোহি। এইটো চাইডে চাব পাৰে ৰুমেৰ ওপৰত, আৰু এইটো চাইডে আছে পূৰা আমাৰ স্মাৰ্ট লাৰ্ণিঙৰ মানে নতুন ইনষ্টিটিউটটো। তো এতিয়া সেইফালে যাব লাগিব। তো এতিয়ালৈকে মানে একো আৰম্ভ হোৱা নাই, পূৰা বেলুন চেলুন এয়া লগাই থৈ দিছে আৰু লিখা হৈ আছে স্মাৰ্ট লাৰ্ণিং। চাব পাৰে আমাৰ কুকিলে মই আহিলোঁ মানে, বাকী পিকুহঁত আহাই নাই। তো সিহঁতলৈ এতিয়া ৰখি আছোঁ। তাৰপিছতে মানে চাই মানে সোনকালে মাতিছিলোঁ অলপ লাগি ভাগি দিবলৈ। তো অহা অকণমান দেৰি হৈ গ'ল বাৰু, একো নাই, একো আৰম্ভ হোৱাই নাই এতিয়ালৈকে। তো মানে কাৰেক্ট টাইমতে পাইছেহি আৰু চাই থাকোঁ। তো ফাইনেলি এতিয়া ৰিবন কাটিং হ'ব। তো ৰিবন কাটিং কৰিবলৈ আমাৰ চিফ গেষ্ট আহিছে সুন্দৰ শৰ্মা ছাৰ। তো নগাঁও মানে BJYM-ৰ প্ৰেচিডেণ্ট হয় ছাৰ। তো এতিয়া ছাৰে ৰিবন কাটিং কৰিব, চাই থাকক।
স্কুলৰ কাৰণে মই মাত্ৰ শুনি ডাইৰেক্টৰে ক'লে যে তেওঁলোকে বিনামূলীয়া এডমিশ্যন এটা অফাৰ কৰিছে। নগাঁও জিলাৰ সভাপতি সুন্দৰ সম্পাদকীয় সম্পাদক শ্ৰীযুত ৰাজা পাইলটীয়া নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা ডক্টৰ নমিতা কলিতা বাইদেউ আৰু লগতে এই অনুষ্ঠানত উপস্থিত থকা স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ ইনষ্টিটিউচনৰ তত্ত্বাৱধায়ক শ্ৰীযুত অম্লানজিৎ কৌশিক ডাঙৰীয়াকে প্ৰমুখ্য কৰি এই ইনষ্টিটিউচনৰ লগত প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত সমূহ বিষয়ববীয়া আৰু মৰমৰ শিক্ষাৰ্থীসকল। জীৱনত তোমালোকৰ এইটো কামত আহিব আৰু তোমালোকৰ ভৱিষ্যত জীৱন ভাল হওক সেয়া কামনা কৰিছোঁ। আগলৈও এনেকৈ তোমালোকৰ লগত আহিম, লগ পাম। শুভেচ্ছা থাকিল সকলোকে। আমাৰ এই অৰ্গেনাইজেশ্যনৰ সকলো দায়িত্বত থকা প্ৰত্যেকলৈ শুভেচ্ছা থাকিলে, শুভকামনা থাকিলে। এনেকৈ আগুৱাই যাওক। নগাঁৱৰ ছাত্ৰ সমাজে এইটোতকৈ এইটো সুন্দৰ এনেকুৱা প্ৰতিষ্ঠান পাই যাওক, যাতে আমাৰ নগাঁও জিলাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কোনো এটা ধৰণৰ শিক্ষাৰ পৰা যাতে বঞ্চিত নহওক সেয়াই কামনা কৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়। বুলি কৈছোঁ পাৰিতে ডাইৰেক্টৰকে আদি কৰি ইয়াৰ লগত জড়িত থকা সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াৰ লগতে থকা ছাত্ৰ ছাত্ৰী বান্ধৱীসকল, ছাত্ৰসকলক বন্ধু বুলি ক'বলৈ দিগদাৰ, সেইকাৰণে মই ছাত্ৰী বান্ধৱী বুলি সম্বোধন কৰিছোঁ। সকলোকে আজি স্মাৰ্ট যিটো অনুষ্ঠান সেই অনুষ্ঠানটোলৈ মই যদিও বাহিৰৰ মানুহ তথাপিও আদৰণি জনাইছোঁ। আৰু খুব ভাল লাগিছে যে খুব নিয়ম মুখবিলাক ইয়াতে আছে, খুব প্ৰফুল্লিত মনেৰে আছে, খুব দেখি ভাল লাগিছে। ৰেল এৰিয়াত থাকে, স্কুল নাই ভালকৈ, বা বোকা পানী বহুত যাতায়াত কৰি যাব লাগে, বা কি হয় কেতিয়াবা ডিছক্ৰিমিনেশ্যন হয় আমাৰ। তোমালোকে চাগে সেই কথাটো মই বহলাই ইয়াত ব্যাখ্যা কৰিব খোজা নাই। সেইকাৰণে শিক্ষাৰ পৰা শিশু বঞ্চিত হৈ থাকে। কোৱালিটি এডুকেশ্যনত ডিফাৰেঞ্চ অনা হয় যে কিছুমানে ভাল শিক্ষা গ্ৰহণ কৰে, কিছুমানে বেয়া পৰিস্থিতিত বেয়া পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব লাগে। সেই বস্তুবিলাক আঁতৰ কৰিবলৈ LPS আহিছে। আৰু LPSত আটাইতকৈ বা এতিয়া আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ICT। ইভেন মই নিজে ICT ট্ৰেইনিং কৰি আছোঁ। 2-3টা তেনেকৈ ৰখাব পৰা গামোচা এখন লৈ আহিছোঁ, কাৰণ এই য়ং জেনেৰেশ্যনটো আমাক সদায় লাগিব। মানে সকলোকে দিয়া বুলি ধৰি লওক তেখেতক। আৰু এইখিনি চমু নহয়, দীঘলীয়া বক্তব্যৰে মই সামৰণি মাৰিছোঁ। আপোনালোক সকলো কুশলে থাকক, ভালে থাকক। ধন্যবাদ। নতুন ইনষ্টিটিউটটো অপেনিং হৈ গ'ল, তো এতিয়া মানে কিবা কিবি খোৱা বোৱা হ'ব চাগে, তাৰপিছতে ঘৰলৈ যাম। আৰু যদি আপোনালোকক কোনোবাই মানে ল'ব বিচাৰে, মানে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়া বা বেলেগ মানে ল'ৰা ছোৱালী মানে কম্পিউটাৰ এডমিশ্যন ল'ব বিচাৰে, তো ইয়াত নম্বৰ এটা আহি আছে, নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। আৰু মই ছাৰৰ লগত কথা পাতিম বাৰু, তো চাই থাকক শেষলৈকে। আৰু মানে এইটো নলেজেবল ভিডিঅ' হয় আৰু এটা, তো বুজি পাব মানে কেনেদৰে কি কৰিব লাগে, গোটেইখিনি বুজি পাব ভিডিঅ'টোৰ যোগেদি। তো শেষলৈকে চাই থাকক। আৰু এইফালে চাওক, আমি মানে একদম টপ ফ্ল'ৰত আছোঁ। আৰু এইফালে আমাৰ নতুন বজাৰ, এইফালে আছে ৰুমি ৰূপক, এইফালে আমাৰ বৰাহঁত আছে। বৰা বৰা कौन है ये लोग? कहाँ से आते हैं? তো যিটো কেক কাটিছিল, কেকটো আহি গৈছে এইফালে। মই খাই আছোঁ, এইফালে আমাৰ অনুপম দাই খাই আছে। তো খাই কৰি লৈ পেলাই আকৌ লাঞ্চো কৰিব লাগিব ইয়াতে, তো লাঞ্চ কৰি পেলাই যামগৈ, চাই থাকক। তো মোৰ লগত এতিয়া মানে আমাৰ ইনষ্টিটিউটৰ ছাৰ আছে, অম্লানজিৎ ছাৰ। তো ছাৰ মানে গোটেই কথাখিনি আপোনালোকক বুজাই দিব, তো শেষলৈকে চাই থাকক, গম পাই যাব। তো ছাৰ মানে ইনষ্টিটিউটটো আজি এইটো নতুনকৈ অপেনিং হৈছে। তো আগতে আমাৰ নগাঁৱতো আৰু দুটা ইনষ্টিটিউট আছে। দুটা নাই, নগাঁৱত এটা আছে আমাৰ। এইটো মানে দুটা মানুহ নাই।
বাকী মানে কোৰ্চখিনিৰ বিষয়ে অলপ বুজাই দিব। কোৰ্চৰ বিষয়ে চোৱা, কোৰ্চৰ বিষয়ে এনেকৈ ভিডিঅ' এটাত কৈ দিয়াটো সম্ভৱে নহয়, ঠিক আছে। তথাপি মই থুলমূলকৈ কৈ দিছোঁ। প্ৰথম কথা হ'ল আমি ইয়াত PGDCA, ADCA, ADA, ADCA Pro তেনেকুৱা বিভিন্ন ধৰণৰ কোৰ্চেছ দি আছোঁ। TBM, GST, ঠিক আছে। যিখিনি কোৰ্চেছ আজি ধৰি লোৱা এজন ষ্টুডেণ্টে কৰি পেলাই আজি ধৰি লওক তেওঁলোকে বেনিফিট পাব, যেনেকৈ ধৰি লওক তেওঁলোকে ক'ৰবাত জব এটা এপ্লাই কৰিলে যদি তেওঁলোকে সেই চাৰ্টিফিকেশ্যন ক'ৰবাত এপ্লাই কৰিলে কাম নিদিব, তেনেকুৱা চাৰ্টিফিকেশ্যন আমি প্ৰভাইড নকৰোঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে যোনখন যি ডিপ্ল'মা এজন কেণ্ডিডেটে আমাৰ ফালৰ পৰা পাব, সেই ডিপ্ল'মাখন একচুৱেলি ভেলু ফৰ মানি হ'ব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে ষ্টুডেণ্টজনে চাৰ্টিফিকেটখন পোৱাৰ পিছত ক'ৰবাত এপ্লাই কৰিলে জব এটা পাব। তো সেইখিনি ইম্পৰ্টেঞ্চ ৰাখি পেলাই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু এইটো আমাৰ ছেকেণ্ড পাৰ্ট হয়, মানে ধৰি লওক ব্লক 1টো অলৰেডি পাইনিয়াৰ কলেজৰ ওচৰত আছে, আৰু এইটো হ'ল মানে তোমাৰ এখন 2 নম্বৰ হয়, মানে ব্লক 2 হ'ব ব্লক 2। অ'কে, চ' এই ব্লক 2 ৰুমি ৰূপক মানে নতুন বজাৰ ৰুমি ৰূপকৰ অপজিটত হ'ব। তো এইটো ফাৰ্ষ্ট ফ্ল'ৰত হয়, সেইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। চ' এই ইয়াত এতিয়া বেনিফিট কি কি দি আছে মই কৈ দিছোঁ। ইয়াত অফাৰ এটা চলি আছে এতিয়া। যদি কোনোবা BPS ষ্টুডেণ্ট আছে তেওঁলোকে কোনো এডমিশ্যন ফিজ পে' কৰিব নালাগে, জাষ্ট 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব মান্থলি হিচাপে, আৰু তেওঁ ফাৰ্ষ্ট এডমিশ্যনৰ টাইমৰ পৰা 500 ৰুপিজ পে' কৰি পেলাই তেওঁ ক্লাছেছখিনি কণ্টিনিউ কৰি যাব পাৰিব। এইটো এতিয়া বৰ্তমান অফাৰ চলি আছে। কোনোবাই যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে আমাৰ ইয়াত আহি পেলাই এডমিশ্যনখিনি কণ্টিনিউ কৰিব। তো মানে ছাইডত মানে লিংক দি দিম মই, বা নাম্বাৰ দি দিম, গোটেই ডিটেইলছখিনি দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তো আজি মানে অপেনিং হৈছে, তো ছাৰো মানে পূৰা বিজি হৈ আছে। বিজিৰ মাজতে অলপ সময় দিলে, মানে কথাখিনি বুজাই দিলে। তো ইমানেই আছিলে, আৰু বেলেগ কিবা ইনফৰ্মেশ্যন থাকিলে মই জনাই দিম। ঠিক আছে, তো ভিডিঅ'টো ইমানেই আছিলে। আৰু এতিয়া লাঞ্চ কৰিব লাগিব। লাঞ্চ কৰি পেলাই আমি যামগৈ ঘৰত। তো শেষলৈকে চাই থাকোঁ। তো ঘৰলৈ পাই গ'ল বৰষুণে, চাব কি দপদপীয়া বে। তো গাইজ কি বৰষুণ দি আছে চাব পাৰে। বৰষুণ মানে নেৰা নেপেৰা, এৰা নামেই নোলোৱা হ'ল। এইফালে পূৰা বসন্তী ৰখি আছে, বেলেগ ধৰণৰ বৰষুণ, মানে দপদপীয়া দি আছে পূৰা বেয়া। তো ৰাস্তাত যি বৰষুণ পালোঁ, তো বৰষুণ পাই পেলাই আহি ঘৰ পালোঁহি। আৰু লাঞ্চ কৰা টাইমলৈকে আছিলোঁ, মানে মই লাঞ্চ কৰা নাই, ইহঁতকেইটাই কৰিছে। তো মানে মোৰ প্ৰব্লেম এটা হৈ আছে, সেইটো কাৰণে কৰা নাই। আৰু আপোনালোকে এইটো ভিডিঅ' চাই কি বুজিলে নাজানো, কিন্তু যদি কোনোবা তেনেকুৱা ইণ্টাৰেষ্টেড আছে কম্পিউটাৰত এডমিশ্যন লোৱা, তো স্ক্ৰীণত নাম্বাৰ আহি আছে, তো যোগাযোগ কৰিব পাৰে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। তো আজিলৈ বাই বাই।